এতিয়া কলা মানে কি যিবোৰ পোহৰ আকাৰ আকৃতি উৎপত্তি স্থান একেভাবে পৰা গঢ় তেনেকুৱাক কি বুলি কোৱা হয় কলা বুলি কোৱা হয় এতিয়া কলা হল দুই প্ৰকাৰ এটা হল উদ্ভিদ কলা আৰু এটা প্ৰাণী কলা উদ্ভিদ কলা মানে কি উমৈহতীয়া কাৰ্য সম্পাদন কৰা আৰু একে স্থানৰ পৰা উৎপত্তি হোৱা সম বা অসম আকৃতিৰ কুসমষ্টি কোৱা হয় উদ্ভিদ কলা আজি মই তোমালোকৰ মাত্ৰ ভাজক কলাখিনি লৈ পঢ়াম এতিয়া উদ্ভিদ কলাৰ ভাগ দুটা এটা হল ভাজক কলা আৰু এটা স্থায়ী কলা ভাজক কলা মানে কি উদ্ভিদ যি কলাৰ কোনো অপূৰ্ণ অৱস্থাত থাকে আৰু সকলো সময়তে বিভাজিত হয় নতুন অপত্যক সৃষ্টি কৰে তাক কোৱা হয় ভাজক কলা অপূৰ্ণ অৱস্থা মানে কি মানে যেটো মানে কি পূৰ্ণত নহয় বা সম্পূৰ্ণ নহয় যেনেকৈ গছ এটা কি সৰুৰ পৰা ডাঙৰ হৈ আছে মানে ইয়াত বিভাজন আছে হয় না ইয়াক কোৱা হয় যে অপূৰ্ণ অৱস্থা এতিয়া এই ভাজক কলাৰ আকৌ ভাগ আছে তিনটা ভাগ আছে এটা হল অগ্ৰস্থ ভাজক কলা আৰু এটা নিবৃত্ত ভাজক কলা আৰু এটা পাৰ্শ্ব ভাজক কলা এতিয়া অগ্ৰস্থ ভাজক কলা মানে কি